নমস্কাৰ বহুত দিনৰ মূৰত আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি এটা বিশেষ কামৰ কাৰণে বিশেষ এটা যাত্ৰা আৰম্ভ কৰিছোঁ এইফালে আছে প্ৰণৱ কলিতা কি সদায় আৰু আগত যাই আছে বিজিতা ডিকি আৰু নয়ন আমি এই পাঁচটা আজি লগ লাগি যাই আছোঁ খলিহৈ অঞ্চললৈকে বাকীখিনি কিছত কি হয় তাকে দেখাই আছোঁ চাই থাকিব এয়া আহি আমি নাৰিকলী মন্দিৰ পালোঁ ইয়াতে অকণ চাহ খাওঁ বুলি ৰ'লোঁ এইখন হোটেলত আকৌ বৰ ধুনীয়া পৰঠা পায় বাকীবিলাক বহিয়ে লৈছে এইফালে পৰঠা দিলা সি পৰঠা খাব আৰু আমিবিলাকে চাহ খাওঁ আমাৰ দৰঙীয়াত আটা পিঠা চাহ তাহ খাই লৈ আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু আমি য'ত যাব লাগে তালৈকে এতিয়া যাই আছোঁ আৰু এয়া পালোঁ আহি এয়া আহি আমি মেডিকেল চক পালোঁহি খলিহৈ মেডিকেল চক বহুত ৰ'দ দিছে চশমাযোৰ পিন্ধি ল'ম বাৰু আৰু কিছু সময়ৰ পিছতে এয়া বিশেষ কামটো হ'ব গৈ আছে এইফালে গোটেই মানুহবিলাক আহি আছে বাৰু এতিয়ালৈকে জাষ্ট অলপ পিছত বাকী কথাবিলাক দেখুৱাই আছোঁ এইফালে ট্ৰেক্টৰত আমি পতকা চতকা লৈ লৈছোঁ কিছু বেনাৰ আছে ট্ৰেক্টৰ এখনত উঠি লৈছোঁ এতিয়া আমি মাথাউৰিৰ সিটো পাৰে যাই আছোঁ বাকীখিনি আপোনালোকে চাই থাকিব এইফালে আকৌ আমি যাৱা দেখি এই মানুহবিলাকে ওলাই ওলাই চাইছে কিবা কৰিব আহিছে বুলি এয়া আহি আমি নদীৰ কাষ পালোঁ ইয়াৰ পৰা আকৌ আমি নাৱত যাব লাগিব এতিয়া আলোচনা বিলোচনাখিনি চলি আছে কোনফালে কি কৰা যায় থাক দে ইয়াতে থাক দে ধুনীয়াকৈ এতিয়া আমি নাৱত উঠি ল'লোঁ উঠি লৈ নদীৰ সিটো পাৰলৈকে যাই আছোঁ যাই কি কৰোঁ সেইখিনি দেখুৱাই আছোঁ এটা খুব সুন্দৰ পৰিৱেশৰ মাজে মাজে আমি ধুনীয়াকৈ যাই আছোঁ কিছু সময় পিছতে আমাৰ যিটো গন্তব্য স্থান সেইটো পাম এয়া আহি আমি পালোঁ বাঘেশ্বৰ এই চৰটি আজি আমাৰ মূল লক্ষ্যস্থান আছিলে এতিয়া কথাটো হ'ল চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ বিশেষ তৎপৰতাত আৰু প্ৰশাসনৰ জৰিয়তে আজি এই চৰটি আমাৰ থলুৱাৰ হাতলৈকে থলুৱাই খেতি কৰিব পৰাকৈ আজি আমি ইয়াতে দখল কৰিলোঁ প্ৰায় 5,700 বিঘা মাটি আজি ইয়াত মুকলি কৰা হ'ল আৰু আমাৰ বেনাৰ আৰু পতাকা তাত লগাই দিয়া হ'ল ইয়াৰ জৰিয়তে সেই মাটিখিনি আমাৰ দখললৈকে আহিল এতিয়া কথাটো হ'ল আমাৰ থলুৱা কৃষকে গৈ তাত খেতি কৰিব লাগিব আৰু নিজৰ লগতে আমাৰ অঞ্চলটো আমাৰ অসমখনক স্বাৱলম্বী কৰিব লাগিব লাহে লাহে আমি তাৰ পৰা উভতি আহিলোঁ ইটো পাৰলৈকে এইটো পাৰতো যথেষ্ট সংখ্যক মাটি আছে সেইখিনিও প্ৰত্যেকক্ৰমে আমাৰ আওতালৈকে আনিবৰ কাৰণে চেষ্টা কৰা হ'ব এই চেগতে এই কৌশলৰ বাবে বিশেষকৈ আমি ধন্যবাদ দিব লাগিব আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱক চাৰ্কল অফিচাৰ কমলজিৎ শৰ্মা ছাৰক বিডিঅ' বিভাস বৰাদেৱক আৰু স্থানীয় যিকেইজন মানুহে আজিৰ এই অনুষ্ঠানটি সহযোগ কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে গোটেই কামখিনি হ'ল প্ৰায় আধাখিনি হ'ল আৰু আধা মাটি
এই যে মোৰ পিছফালে আপোনালোকে দেখিছে এইখিনি মাটিত আজি ফ্লেগ লগোৱা হ'ব, আমাৰ যি বেনাৰ আছে বেনাৰ লগোৱা হ'ব। এইখিনি কৰাৰ পিছত আজিৰ দিনটোৰ কাৰ্যসূচী শেষ হ'ব। কিন্তু পিছৰ কাৰ্যসূচীখিনি এনেকুৱা ধৰণৰ হ'ব যে আমাৰ মানুহে আহি পেলাই ইয়াতে কিন্তু খেতি কৰিব লাগিব। তেতিয়াহে এই গোটেই কামখিনিৰ আজিৰ দিনটোৰ যিখিনি কাম এই কামখিনিয়ে সাৰ্থকতা লাভ কৰিব। গতিকে আশা ৰাখিছোঁ ভিডিঅ' চোৱা যিবিলাক উদ্যমী যুৱক আছে তেওঁলোকে খেতি কৰিব পাৰিব। গতিকে সুন্দৰ নান্দনিক এটা দৃশ্য, পাহাৰ, নদী, ব্ৰহ্মপুত্ৰ, চাপৰি, ইমান ধুনীয়া এটা জেগা। তাৰ চাপৰি এই এলেকাখিনিতে আমি যদি খেতি কৰি আমি স্বাৱলম্বিতা অৰ্জন কৰিব পাৰোঁ, তাতকৈ সম্ভৱতঃ আৰু সুখৰ কথা একো নাথাকিব। গতিকে আশা ৰাখিছোঁ সকলোৱে ওলাই আহিব লাগে, দলে বলে ওলাই আহি খিলঞ্জীয়াৰ প্ৰভুত্বটো বিস্তাৰ কৰিব লাগে। এতিয়া আমি বাজনা পথাৰ কালী মন্দিৰলৈকে আহিলোঁ। ইয়াতে সকলোৰে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে। খাই বৈ লৈ আমি তাৰ পৰা উভতিলোঁ। উভতি আহি সন্ধিয়া এটি সাংস্কৃতিক অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ। তাত অসম ৰাজ্যিকৰ সন্মানীয় সভাপতি ভৱেশ কলিতাদেৱ আহিছিলে, শ্ৰদ্ধাৰ শিল্পী মনীষা হাজৰিকা আহিছিলে, শংকৰ দিলীপ শইকীয়া আহিছিলে, আমাৰ বিধায়ক মহোদয় আছিলে আৰু জিলাৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা ডাঙৰীয়া আছিলে। তাত এটি দৰং ডান্সৰ এটি অনুষ্ঠান কৰা হৈছিলে। খুব মনোমোহা হৈছিলে সেই অনুষ্ঠানটি। সঁচাকৈ থাকি বহুত ভাল লাগিল। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।